Hey guys, good morning. এতিয়া 6:35 হৈছে। এতিয়া মই উঠিছো। এতিয়া অলপমান বাহিৰলৈ আহিছো। এয়া কিমান কুঁৱলী পৰি আছে। বহুত ঠাণ্ডা পৰিছে। এয়া দাইল আলু বনাই আছে। বিলাহী আৰু ধনিয়া দি দিছে আৰু এইফালে গাহৰি মাংস মছলা দি পেলাই থৈ দিছে। হালধি নাই দিয়া আৰু পিঁয়াজ কাটি পেলাই অলপমান। তাৰপিছত ইয়াত তেল দিব আৰু ভাজিব। বিলাহী দি দিব আৰু সেয়াই আৰু চিম্পলকৈ আৰু তাকে আৰু ঘৰতে খাইছোঁ আৰু বেলেগ ক'তো খাবলৈ যোৱা নাই আৰু এইফালে আলু। কাইলৈ নাইঘৰলৈ যাম নেকি। এতিয়া মায়ে মাংসখিনি হাতেদি পুৰা মিলাই দিছে, মছলাখিনি হালধি দি পেলাই এনেকৈ। এয়া আমাৰ ভাত হৈ গ'ল। এইফালে গাহৰি মাংস, দাইল, এয়া খাই লওঁ আৰু গুড মৰ্ণিং। কালি আছিলে কালি 31 ডিচেম্বৰ আছিলে আৰু আজি 1 জানুৱাৰী হয়। ৰাতিপুৱা উঠিছোঁ, মুখ হাত ধুই চাহ পানী খাই লৈ অলপমান কিতাপ পঢ়ি আছোঁ আৰু সকলোকে হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা, লগতে মোৰ পৰিয়ালৰ তৰফৰ পৰা। Hey guys, হেপী নিউ ইয়েৰ সকলোকে মোৰ ফালৰ পৰা, লগতে মোৰ পৰিয়ালৰ তৰফৰ পৰা। বছৰটো আৰম্ভণি হাঁহিৰে হওক আৰু শেষো হাঁহিৰে হওক, তাৰে কামনা কৰিছোঁ। হেপী নিউ ইয়েৰ। আৰু লগতে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।